চেনেল এণ্ড শিল্পীজ ব্লগ। কি খবৰ গাইজ? আপোনালোক সকলো ভালে আছে নহয় জানো? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই শিল্পীয়ে আজি আপোনালোকক এটা নতুন ভিডিঅ'লৈ লৈ আহিছোঁ। আজি মই কামাখ্যা মন্দিৰলৈ যাবলৈ আহিছোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ মনত কামাখ্যা মন্দিৰ যাব লাগে, মাৰ ওচৰত যাব লাগে। আজি মই ওলাই আহিছোঁ। এতিয়া বৰ্তমান মই উপস্থিত আছোঁ বৰা ছাৰ্ভিচ বাছ ষ্টপত। বৰা ছাৰ্ভিচ বাছ ষ্টপৰ পৰা মই এতিয়া যাম বাছত, বাছত যাব লাগিব মই। এতিয়া মই ৰখি আছোঁ, বাছ পালে মই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই কেনেকৈ আহিলোঁ, ক'ত নামিলোঁ, কেনেকৈ কি কৰিলোঁ, সকলোখিনি দেখাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই গেলা গৰমত AC থকা এখন বহুত ধুনীয়া গাড়ীত মই বহি ল'লোঁ। গাড়ীখন চাগে নতুন হ'ব। এতিয়া মই কামাখ্যা বাছ ষ্টপলৈকে আহিছোঁ বাছত। বাছ ষ্টপৰ পৰা ইডোখৰ কেনেকৈ যাব লাগে, ক'লৈ যাব লাগে, সকলোখিনি দেখাম আপোনালোকক। চাই থাকিব ভিডিঅ'টো শেষলৈকে। কামাখ্যা গেটৰ ফ্ৰণ্টত নামিলোঁ। এতিয়া এইফালৰ পৰা ইটো চাইডে মই যাম। এতিয়া মই লাহে লাহে আপোনাৰ কামাখ্যা মন্দিৰৰ ভিতৰৰ ফালে আহি আছোঁ। এইখন হৈছে আপোনাৰ বাছৰ পৰা নামি কামাখ্যাৰ এখন মেইন গেট হয়। এই মেইন গেটখনৰ ভিতৰেৰে এতিয়া আমি যাব লাগিব। এতিয়া আমি বাছত আহি আছোঁ। আগতে ভানো চলিছিলে। এতিয়া আপোনাৰ এনেকৈ যাব সময়ত আপুনি এনেকুৱা বাছ সেৱাও পাব। ধুনীয়াকৈ পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আমি ধুনীয়াকৈ আহি আছোঁ, কোনো অসুবিধা নোহোৱাকৈ। আৰু ইমান ধুনীয়া ইয়াৰে টাৰ্ণিংবিলাক মোৰ বহুত ভাল লাগে। ভিউবিলাক বহুত ধুনীয়া হয়। দেখিছেনে প্ৰাকৃতিক পৰিৱেশটো ইমান ধুনীয়া হয়। এতিয়াতো আমি বাছত আহি আছোঁ। মই গেটৰ পৰা আপোনাৰ ওপৰলৈকে মন্দিৰৰ ভিতৰলৈকে আহিছে কামাখ্যা মন্দিৰত। আমি কিন্তু আহিছোঁ দেই, খুব ভাল লাগিছিলে। যিসকলে অহা নাই আপোনালোকে আহিবলৈ চেষ্টা কৰিব। আপুনি মেইন গেটৰ পৰা মন্দিৰৰ ভিতৰলৈ যেতিয়া সোমাই আহিব, লেফ্ট ছাইডে আপুনি মহিলাসকলৰ টয়লেট দেখা পাব। তাতে আপুনি হাত ভৰি ধুই ধুনীয়াকৈ মন্দিৰৰ ভিতৰলৈ আহিব পাৰিব। আৰু তাতে চেণ্ডেল ইয়াতে খুলি ৰাখি চাকি বন্তি লৈ ভিতৰলৈ সোমাই আহিব পাৰিব। ঠিক সেইদৰে ময়ো ইয়াতে আপোনাৰ চেণ্ডেলযোৰ ৰাখি থ'লোঁ। ইয়াতে চেণ্ডেলযোৰ ৰাখি থ'লে আপোনাৰ কোনো হেৰুৱা চান্স নাথাকে। চেণ্ডেলযোৰ ৰাখিলোঁ আৰু তেখেতসকলৰ পৰা চাকি ধূপ লৈ মই মন্দিৰৰ ভিতৰলৈ মাজে মই এই কামাখ্যা মন্দিৰলৈ আহি থাকোঁ। মোৰ যেতিয়াই মন যায়, মই যেতিয়াই মাৰ ওচৰত আহিব লাগে বুলি ভাবোঁ, তেতিয়া মোৰ মনটো ক'লে মই আহি থাকোঁ। মাৰ ওচৰত আহিলে মোৰ মনটো বহুত ভাল লাগে। যেতিয়া মই মনে বিচাৰে তেতিয়া মই মাৰ ওচৰত এবাৰ হ'লেও আহোঁ। আজিও পিছে মই চাকি জ্বলাবৰ কাৰণে মাৰ ওচৰত আহিলোঁ। অকলে আহিছোঁ মই। ফটো উঠাবৰ কাৰণেও মোৰ লগত কোনো এজন নাই। চেল্ফিকে ল'ব লগা হৈছে। যেতিয়া আহোঁ তেতিয়া এখন চেল্ফি লওঁ বাৰু। মন্দিৰৰ ভিতৰলৈ সোমাই আহি বাওঁ চাইডে ইয়াত দেখিছেনে, এয়া আপোনাৰ দৰা কইনা হোমৰ সাক্ষী কৰি ইয়াতে আপোনাৰ বিয়া পাতিব পাৰিব। বহুত দূৰ দূৰণিৰ পৰা ইয়াতে দৰা কইনা বিয়া পাতিবৰ কাৰণে আহে। ইয়াতে বিয়া পাতিব পাৰিব। ইয়াত এইটো চাইডে এইফালে বিয়া পাতে আৰু এইফালে অলপ দূৰ গৈ মই ইয়াতে চাকি জ্বলাব পাৰি। মই ইয়াতে চাকি জ্বলাই ল'লোঁ। সকলোৱে ইয়াতে চাকি জ্বলাব পাৰে। ময়ো ইয়াতে চাকিখিনি আপোনাৰ ৰেডি কৰি ল'লোঁ। মনত ভাবি আছিলোঁ, যিকেইটা চাকি লৈ মই মনত ভাবিছিলোঁ মাৰ ওচৰত আহিম, সেইকেইটা চাকি মই ইয়াতে দিলোঁ। হাৱা মাৰিছিলে, জ্বলাব পৰা নাছিলোঁ। আৰু এতিয়া মই যেনে তেনে এই চাকি গছি মই জ্বলাই ল'লোঁ। চাকি গছি জ্বলাই লোৱাৰ পিছতে প্ৰতিবাৰে মই আহিলে ইয়াতে 3 পাক ঘূৰিব লাগে হেনো। মই 3 পাক ইয়াতে ঘূৰোঁ। ইয়াতে আকৌ আপোনাৰ নাৰিকল ভাঙি দিব পাৰে। ইয়াতে আপুনি একেবাৰতে নাৰিকল ভাঙি ইয়াতে। চবতকৈ ডাঙৰ ইণ্টাৰেষ্টিং কি হয়, ইয়াতে মা কামাখ্যা যেতিয়া আপুনি দৰ্শন কৰিবলৈ আহিব, মেইন মন্দিৰ ভাগ দৰ্শন কৰিব লাগিলে আপুনি ইয়াতে আহি ৰাতিপুৱা 3টা বজাৰ পৰা আপুনি লাইনত থাকিব লাগিব। এই দীঘলীয়া লাইনবিলাক যে মই দেখালোঁ, দেখিলেনে? এইবিলাক আপোনাৰ এই ভক্তসকল আপোনাৰ 3টামান বজাৰ পৰাই, মৰ্ণিং 3টামান বজাৰ পৰাই ইয়াতে লাইনত থকা দেখা পোৱা যায়। আৰু আপুনি লাইন দেখিলে আপুনি ভাবিব ইমান দীঘল লাইন। এইবিলাক দেখিছেনে ক'ৰ পৰা আছে, কিমান দূৰণিৰ পৰা আছে। এই সকলোবিলাক লাইন যিসকল ভক্ত আছে সেইসকল ভক্তৰ মেইন মন্দিৰ দৰ্শন কৰিবৰ কাৰণে আছে। আৰু ইয়াতে আপোনাৰ VIP লাইনো আছে।
চ' VIP লাইনৰ কাৰণে এক্সট্ৰাকৈ আপুনি লাইন লৈ আহিব লাগিব। যিসকল ভক্ত ইয়ালৈ মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহিছে তেখেতসকলে বহুত ধুনীয়াকৈ দেখা পাইছে, আৰু যিসকল ভক্ত বা যিসকলে আহিম বুলি ভাবি আছে আহিব পৰা নাই, ত' অসুবিধা হৈ আছে, তেখেতসকলে মানে মোৰ ভিডিঅ' আকাৰেৰে মন্দিৰভাগ দৰ্শন কৰিব পাৰিব, সেৱা ল'ব পাৰিব। আৰু বহুত ভাল লাগে মন্দিৰভাগত আহিলে, আপোনাৰ মনটো সাত পৰি যাব। বহুত ধুনীয়া ভাগ মন্দিৰ হয়। অসমৰে ইতিহাস প্ৰসিদ্ধ ঐতিহ্যমণ্ডিত মন্দিৰ। যেতিয়া বহুত দূৰ দূৰণিৰ ভক্তৰ পৰ্যটকক দেখা পাওঁ, লগতে পাৰ চৰাই দেখা পাওঁ, মনটো বহুত ভাল লাগে। বহুত ধুনীয়া ভাগ মন্দিৰ দৰ্শন কৰিবলৈ পালে আপোনালোকৰো মনটো ভাল লাগিব। ঐতিহ্যমণ্ডিত মন্দিৰভাগত যেতিয়া দূৰ দূৰণিৰ পৰ্যটকৰ ভিৰ বা সমাগম দেখা পায়, তাতে আৰু বহুত বেছি গৌৰৱ হয় অসমখনৰ কাৰণে। ইমান ডাঙৰ সাৰগৰু দেখিছেনে? ওচৰৰ পৰা বহুত ডাঙৰ লাগে। মই বহুত দিনৰ মূৰত এই সাৰগৰু দেখা পালোঁ। আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ এবাৰ। যেতিয়া আপুনি আহিব, ইয়াতে প্ৰসাদ গ্ৰহণ কৰিব পাৰিব, অন্ন গ্ৰহণ কৰিব পাৰিব। ইয়াতে আপোনাৰ অন্ন গ্ৰহণৰ কুপন সংগ্ৰহ কেন্দ্ৰ আছে। এইটো অন্ন সেৱা কুপন সংগ্ৰহ কেন্দ্ৰ হয়। ইয়াৰ পৰা আমি কুপনটো সংগ্ৰহ কৰি লৈ ইয়াতে কুপনটো দেখাব লাগিব। ইয়াতে কুপনটো দেখাই আমি ভিতৰলৈ সোমাই আহি আছোঁ। এইপিনি ভিতৰলৈ সোমাই আহি দেখিছেনে ইমান ধুনীয়া পৰিৱেশত, ইমান ধুনীয়া ভাগ মন্দিৰ, চাই থাকিবলৈ মন যাব আপোনাৰ। ইয়াতে আহিলোঁ, আমি প্ৰসাদ ল'লোঁ, ইমান ধুনীয়াকৈ প্ৰসাদ দিছে। প্ৰসাদ খাই মা কামাখ্যা মন্দিৰ যেতিয়া আপুনি দৰ্শন কৰিবলৈ আহিব, তেতিয়া এই অন্ন বা প্ৰসাদ কেতিয়াও আপুনি মিছ নকৰিব। হেল্ল' ফ্ৰেণ্ডছসকল, আপোনালোকৰ সুবিধা হোৱাকৈ মই ভিডিঅ'টো আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। যিসকলে মোৰ ভিডিঅ' চাই আছে তেখেতসকলক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। যিসকলে মোৰ ভিডিঅ' চোৱা নাই তেখেতসকলক আকৌ এবাৰ মই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে মোৰ ভিডিঅ'টো চাই আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব, কাৰণ মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিবৰ কাৰণে। চ' আজিলৈ বাই বাই। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি আছোঁ মই অতি সোনকালে। ধন্যবাদ।